নমস্কাৰ, মোৰ ইউটিউব চেনেল NS ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ' চাই ভাল পাইছে। পুনৰ এটা নতুন ৰেচিপি লৈ আহিছোঁ, আলু পৰঠা। মইনো কেনেদৰে বনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ভাল লাগিলে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। মই কেনেদৰে বনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ভাল লাগিলে ক'বলৈ নাপাহৰিব। এয়া মই পৰঠা বনাবলৈ আলুকেইটা বইল হ'বলৈ দিম। আলুকেইটা বাকলি নুগুচোৱাকৈয়ে দিছোঁ। ইয়াক মই 2টা চিটি অহালৈকে বইল হ'ব দিম। এইখিনি বইল হোৱা মানে মই আটাখিনি ৰেডি কৰি ৰাখিছোঁ। এয়া মই জোখ অনুসৰি আটা লৈছোঁ, লগতে অকণমান নিমখ দিছোঁ। এয়া মই কুহুমীয়া পানী ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ঠাণ্ডা পানীও ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই ইয়াক কোমল হোৱালৈকে মঠিম। লগতে মই ইয়াতে ৰুকি ৰখা আদা দিছোঁ। এইখিনি এতিয়া ভালদৰে মঠিব লাগিব। এয়া চাওক, মোৰ আটাখিনি ভালদৰে মঠা হৈ গ'ল। এয়া চাওক, ধুনীয়া কোমল হৈ পৰিছে। এতিয়া মই ইয়াক 15 মিনিট সময়লৈকে ঢাকি ৰাখিম। লগতে ইয়াতে দিয়া ষ্টাফিংখিনি ৰেডি কৰি ৰাখিম। এতিয়া মই চেক কৰি চাইছোঁ আলুখিনি ভালদৰে বইল হৈছেনে নাই। এয়া চাওক, ভালদৰে সিজি গৈছে। এতিয়া মই ইয়াৰে বাকলিখিনি গুচুৱাই ইয়াতে মিহিকৈ কাটি ৰখা এটা পিঁয়াজ দিছোঁ। লগতে কেঁচা ধনিয়া দিছোঁ। এয়া কেঁচা জলকীয়া দিছোঁ। লগতে এচামুচ জিৰা গুড়ি, এচামুচ ধনিয়া গুড়ি আৰু সোৱাদ অনুসৰি নিমখ। এতিয়া এইখিনি ভালদৰে পিটিকিব লাগিব। চাব যাতে ইয়াত দানা ৰৈ নাযায়। এয়া চাওক, মোৰ ভালদৰে পিটিকা হৈ গ'ল। এতিয়া মই ঢাকি ৰখা আটাখিনি উলিয়াই লৈছোঁ। এয়া চাওক, কি ধুনীয়া কোমল হৈ পৰিছে। এতিয়া মই ইয়াক অকণমান মঠি দি ইয়াৰে দৌৰ বনাই ল'ম। দৌৰকেইটা মই অকণমান ডাঙৰ ডাঙৰে কৰিছোঁ, আপোনালোকে সৰুও কৰিব পাৰে। 2টা দৌৰ মই ৰেডি কৰি ৰাখিছোঁ। এতিয়া মই ইয়াক অকণমান আটা লগাই লগাই বেলিম। এয়া চাওক, 2 চাইডে ধুনীয়াকৈ আটা লগাই দিছোঁ। দি ইয়াক মই বেলিম। ইয়াক মই পুৰি চাইজত বেলি ল'ম। এয়া চাওক, এখন পুৰিৰ সমানত মই বেলি লৈছোঁ। এতিয়া ইয়াৰে মাজত মই আলুখিনি সুমুৱাই দিম। দি চাৰিওপিনৰ পৰা ইয়াক ঢাকি দিম। এয়া চাওক, হৈছেনে? এতিয়া ইয়াক মই আটা লগাই লগাই অকণমান বেলিব লাগিব। ইয়াক মই লাহে লাহে বেলিম, কাৰণ জোৰকৈ বেলিলে ইয়াৰে ভিতৰত থকা বস্তুখিনি ওলাই যাব। ইয়াক এনেদৰে লাহে লাহে বেলিব লাগিব। এয়া চাওক, এয়া মোৰ এটা পৰঠা ৰেডি হৈ গ'ল। এয়া চাওক, এটা ৰেডি হৈ গ'ল। আকৌ এটা বেলি লৈছোঁ। এয়া চেম পদ্ধতিতে ইয়াত আটা লগাই লগাই এটা পুৰিৰ সমানত মই ইয়াক বেলি ল'ম। এয়া চাওক, এটা পুৰি চাইজত ইয়াত বেলি লৈছোঁ। এতিয়া ইয়াৰ ভিতৰত মই আলুখিনি এনেদৰে সুমুৱাই দিম। দি চাৰিওপিনৰ পৰা ইয়াক ঢাকি দিম। একে চেম পদ্ধতিতে বনাইছোঁ। এতিয়া ইয়াত আটা লগাই লগাই লাহে লাহে বেলিব লাগিব। আৰু যদি ইয়াত লাগি ধৰা যেন হয়, ইয়াতে অকণমান আটা লগাই লগাই দিব। মোৰো লাগি ধৰা যেন হৈছিলে, সেইবাবে ইয়াত আটা লগাই দিছোঁ। এয়া চাওক, ধুনীয়াকৈ এডজাৰ্ভ হৈ গৈছে। এয়া মোৰ আনটো পৰঠাও ৰেডি হৈ গ'ল। এনেদৰে মই পৰঠাকেইখন বেলি লৈছোঁ, তেতিয়া পুৰিবলৈ সহজ হয়।
এতিয়া মই তাৱা এখন গৰম হ'বলৈ দি বাতি এটাত তেল এনেদৰে লৈছোঁ। এয়া মই প্ৰথম পৰঠা বহাই দিছোঁ। মই তেল নিদিয়াকৈয়ে বহাই দিছোঁ। এতিয়া মই এফালে সিজোৱালৈকে ইয়াক ৰাখি থ'ম। এয়া চাওক বগা বগা হৈ আহিছে। এতিয়া মই ইয়াক উল্টাই দিম। ইয়াতে মই এতিয়া তেলখিনি ভালদৰে লগাই দিম। এনেদৰে তেল লগাই দিলে চাৰিওপিনে ভালদৰে লাগি যায়। এতিয়া মই উল্টাই দি আনফালেও তেলখিনি ভালদৰে লগাই দিম। এয়া চাওক ভালদৰে চাৰিওপিনে লাগি গৈছে। এতিয়া মোৰ এইখন পৰঠা সম্পূৰ্ণ ৰেডি হৈ গ'ল। এয়া চাওক। এতিয়া মই আনখন পৰঠাও ইয়াতে বহাই দিছোঁ। এয়া চাওক এফাল ভালদৰে সিজি গৈছে। দেখিছেনে কি ধুনীয়া হৈছে দেখিবলৈ। এতিয়া মই চেম পদ্ধতিত ইয়াতো তেলখিনি এনেদৰে লগাই দিম চাৰিওপিনে ভালদৰে। এয়া চাওক চাৰিওপিনে লগাই দিছোঁ। আনফালেও এনেদৰে লগাই দিম। এয়া ধুনীয়াকৈ লাগি গৈছে চাৰিওপিনে। এয়া চাওক এইটো পৰঠাও মোৰ ৰেডি হৈ গ'ল। এনেদৰে মই বাকীকেইখন পৰঠাও ৰেডি কৰি লৈছোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পায়। আজিলৈ বাই বাই।